হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভাল বুলি আশা ৰাখিছোঁ। আজি মই আপোনালোকক বৰা চাউলৰ পিঠাগুড়ি মিক্সিত কেনেদৰে খুন্দিব পাৰি তাকে দেখুৱাম। কাৰণ বৰা চাউলৰ আঠা থাকে আৰু সেইকাৰণে মিক্সিত খুন্দিলে কেতিয়াবাকে লাগি ধৰে। আজি মই যিটো প্ৰচেছত আপোনালোকক দেখুৱাম সেইটো একেবাৰে সহজ হয়, একোৱেই নাই তেনেকুৱা। বহুতে খুন্দিও চাগে তেনেধৰণে, কিন্তু মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, সেইকাৰণে মই আপোনালোকক দেখুৱাম। আৰু কেনেধৰণে পিঠাগুড়ি খুন্দি তাৰ পৰা তিল পিঠাও বনাব পাৰি তাকো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাউলখিনি মই 3 ঘণ্টামানৰ আগতেই তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মই এখন চালনীত পানী টুকিবৰ কাৰণে ৰাখিছোঁ। আৰু ইয়াত পানী অকণো থাকিব নালাগিব, যদি পানী থাকে তেনেহ'লে মিক্সিত লাগি ধৰিব। আৰু আমি মাজৰ যিটো জাৰ থাকে মিক্সিৰ, সেই জাৰটো ইয়াত ইউজ কৰিম। আৰু এয়া চাওক, একেবাৰে মই ভৰাই দিয়া নাই চাউলখিনি, কমাই দিছোঁ। কমাই দিলে চাউলখিনি ধুনীয়াকৈ পিঠাখিনি গুড়ি হ'ব। আৰু এয়া 4 ছেকেণ্ডমান আমি ইয়াক খুন্দিম আৰু তাৰপিছত আকৌ আমি উখনিয়াই ল'ম ভালদৰে এখন চামুচেৰে। তাৰপিছত আকৌ খুন্দিম। তেনেদৰে খুন্দিলে পিঠাগুড়িখিনি ধুনীয়াকৈ গুড়া হৈ যায় আৰু এখন চালনীৰ সহায়ত আমি এইখিনি চালি ল'ম। আৰু এয়া ধুনীয়াকৈ পিঠাগুড়িখিনি গুড়ি হৈ গৈছে আৰু চালিছোঁ, ধুনীয়াকৈ ওলাইছে পিঠাগুড়িখিনি। আৰু এয়া যিখিনি থাকি গৈছে ডাঙৰ হৈ আছে, সেইখিনি আমি আকৌ পুনৰ গুড়া কৰি ল'ম। আৰু এনেদৰে আপোনালোকে পিঠাগুড়িখিনি চলাৰ পিছত হেঁচি দিব, যাতে তাৰ পৰা হাৱাটো পাছ নহয়, নহ'লে আমাৰ তিল পিঠা উঠাত অলপ কষ্ট হয়। আৰু এয়া চাওক, মঠিয়াই চাওক, এনেকৈ মঠিয়াই দিছোঁ, মঠি হৈ গৈছে। এইখিনি ধুনীয়াকৈ আমি পিঠা বনাব পাৰিম, তিল পিঠা। আৰু মোৰ পিঠাগুড়ি খুন্দি হৈ গ'ল আৰু এইখিনি এতিয়া মই ঢাকি ৰাখিছোঁ। আৰু এইফালে মই বগা তিল লৈছোঁ, ভাজি লৈছোঁ আৰু তাৰ অলপ মিক্সিত গুড়া কৰি লৈছোঁ। আৰু ইয়াত মই গুড় দি লৈছোঁ, গুড় আৰু তিল মিক্স কৰি লৈছোঁ ভালদৰে। আৰু এইফালে মই এখন টাৱা পাতি দিছোঁ আৰু এখন মই চালনী লৈ লৈছোঁ। মোৰ চালনীখন অলপ বেছি ডাঙৰেই হ'ল। এই চালনীৰ সহায়ত আমি পিঠাটো বহলাই দিম। আৰু এয়া চাওক, লাহেকৈ পিঠাটো উঠি আহিছে। এতিয়া মই তিল আৰু গুড়ৰ যি মিশ্ৰণ সেইটো ঢালি দিছোঁ। আৰু এতিয়া এই পিঠাখন আমি গোল কৰি দিম, ঘূৰাই দিম। আৰু এনেদৰে খুব সাৱধানে ঘূৰাই দিব আৰু ধুনীয়াকৈ পিঠাটো উঠি আহিব। আৰু ইয়াক আমি কাষত অলপ দেৰি এনেদৰে ৰাখি থ'ম, কাৰণ পিঠাটো কোমল হৈ আছে। এতিয়া আমি পিঠাটো টান কৰিব লাগিব আৰু পিঠাটো টান কৰিলেহে আমি কেইবাদিনলৈ খাব পাৰিম। এয়া চাওক, বহুত ধুনীয়াকৈ পিঠাখিনি উঠি আহিছে। আৰু এনেধৰণে মই তিল পিঠা বনাওঁ, আপোনালোকেও বনাব পাৰিব। আৰু এনেধৰণে চাগে বহুতেই বনায়ো, কিন্তু যোনে এই পদ্ধতিটো নাজানে তেনেহ'লে এনেদৰে বনাব পাৰিব।